हेलो एवरीवन की खबर तुम्हालोकर आशा करो तुम्हारे सकलो भाले आसा सो तुम्हालोकर सागे नीटर प्रिपरेशन चलि आछे हय ना परीक्षा आहि पाले सो मैं जिमान पारो तुम्हालोकर केमिस्ट्री फार्स्ट इयर क्लास लै आछो बारो तुम्हालोके लगे लगे पढ़िও गई থাকিবা सेकेंड इयर खिनि तुम्हालोके जी पढ़िছা सेकेंड इयर तार পৰা तुम्हालोके पढ़ि गई ठीक আছে सो আজি আমি থার্মোডাইনামিক্সৰ তোমালোকৰ কেই নম্বৰ লেকচাৰ পালো 9 নম্বৰ লেকচাৰ পালো হয়নে सो 9 নম্বৰ লেকচাৰত আমি কি পঢ়িম তোমালোকৰ এন্ট্ৰপিৰ কথা লগতে তোমালোকৰ থার্মোডাইনামিক্সৰ সেকেন্ড ল আৰু থাৰ্ড লৰ কথা পঢ়িম ঠিক আছে গতিকে মই ধনজিত ডেকা তোমালোক সকলোকে স্বাগতম জনাইছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিএকচন কনসেপ্টলৈ সো আজি লিখিলো আজি কি টপিক পঢ়িম আমি এন্ট্ৰপিৰ কথা পঢ়িম সো এন্ট্ৰপি কিহৰ দ্বাৰা বুজোৱা হয় এছৰ দ্বাৰা বুজোৱা হয় एंट्रोपी माने কি ইয়াৰ আগতে মই তোমালোকক এটা ক্যাৰেক্টাৰৰ কথা পঢ়াইছিলো নে লিমিটেশনস অফ ফার্স্ট ল অফ থার্মোডাইনামিক্স পঢ়াতে যে কোনো এটা সিস্টেম এটা কোনো প্ৰসেস এটা কেতিয়া স্পন্টেনিয়াস হ'ব আৰু কেতিয়া স্পন্টেনিয়াস নহয় আৰু স্পন্টেনিয়াস হ'বৰ কাৰণে কিছুমান কি থাকে তাৰ ড্ৰাইভিং ফোৰ্স থাকে মানে সিস্টেম এটা যেতিয়া তোমাৰ এটা সিস্টেম এটা যেটো তোমাৰ एंट्रोपी থাকে সেই এন্ট্ৰপিটো যদি বাঢ়ি গৈ থাকে তেনে হলে সিস্টেমটোৰ কোনবা প্ৰসেস এটা কি হ'ব তোমাৰ স্পন্টেনিয়াস হৈ থাকে মানে মানে কোনো এটা প্ৰসেস এটা যদি তাৰ এন্ট্ৰপি চেঞ্জটো কি হয় বাঢ়ি গৈ থাকে মানে তাৰ ডিসঅৰ্ডাৰনেছটো বা ৰেন্ডমনেছটো যদি কি হৈ গৈ থাকে বাঢ়ি গৈ থাকে তেনে হলে তেনেকুৱা ধৰণৰ প্ৰসেসক আমি কি বুলি কম স্পন্টেনিয়াস বুলি কম মানে এন্ট্ৰপি এনেকুৱা এটা ফেক্টৰ যে কি কৰিব তোমাৰ সিস্টেম এটা কি বুজাব ৰেন্ডমনেস বুজাব ই কি বুজায় সিস্টেম এটা ৰেন্ডমনেস বুজায় বা ডিসঅৰ্ডাৰনেস বুজায় কিহৰ কাৰণে নেচাৰত যিকোনো ধৰণৰ সিস্টেম বা যিকোনো ধৰণৰ প্ৰসেস এটাৰ নেচাৰেল টেন্ডেন্সি এটা থাকে কি ম্যাক্সিমাম ডিসঅৰ্ডাৰনেস বা ম্যাক্সিমাম ৰেন্ডমনেস এটেইন কৰিব ট্ৰাই কৰিব So maximum randomness বা maximum disorderনেস যেতে হে অ্যাটেইন কৰিব ট্ৰাই কৰিব তাত এন্ট্ৰপিটো কি হৈ গৈ থাকিব কোন এটা প্ৰসেসত বাঢ়ি গৈ থাকিব কোনবা ধৰণৰ প্ৰসেসৰ কাৰণে স্পন্টেনিয়াস প্ৰসেসৰ কাৰণে ঠিক আছে গতিকে এন্ট্ৰপি মানে বেলেগ একো নহয় কি কোন এটা সিস্টেম এটাৰ যেটো ডিসঅৰ্ডাৰনেস বা ডিসঅৰ্গানাইজেচন বা ৰেন্ডমনেস হে ৰেন্ডমনেস তোমাৰ মেজাৰমেন্ট কৰিবৰ কাৰণে আমি যেটো ফ্যাক্টৰ ইউজ কৰো বা যেটো টার্ম আমি ইউজ কৰো বা থার্মোডাইনামিক প্রপার্টি ইউজ করো হেতুকে কি বুলি কোৱা হয় এন্ট্ৰপি বুলি কোৱা হয় সো ডেফিনেশন টু লিখি লোৱা it is the thermodynamic property It is the thermodynamic property which measures the degree of randomness of a system মানে সিস্টেম রাত কিমান ৰেন্ডমনেস আছে বা কিমান ডিসঅৰ্গানাইজেচন আছে হয় না সেইখিনি কিহৰ দ্বাৰা আমি জকিম থার্মোডাইনামিক সিস্টেমৰ এন্ট্ৰপিৰ দ্বাৰা আমি মেজাৰমেন্ট কৰিম এটা যেটো এন্ট্ৰপি এই এন্ট্ৰপিটো জেনেৰেলি কিহৰ দ্বাৰা বুজোৱা হয় এছৰ দ্বাৰা হয়নে সো এন্ট্ৰপি ডেল এছ या কোন এটা সিস্টেমক কোন এটা প্ৰসেসত কিমান পৰিমাণৰ এন্ট্ৰপি চেঞ্জ হৈছে হেতুহে আমি মেজাৰ কৰিব পাৰো কোন স্টেটত আমি কি কৰিব নোৱাৰো তাৰ মেজারমেন্ট লব নোৱাৰো সিস্টেমৰ কোন এটা স্টেজত আমি মেজারমেন্ট লব সো এন্ট্ৰপি যেটা আমি মেজাৰ কৰো সেই এন্ট্ৰপি আৰু সিস্টেমটোৰ দুটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰিব এটা কি ফ্যাক্টৰ টেম্পাৰেচাৰ আৰু এটা কি তোমাৰ হিট বুজি পাইছা সো এন্ট্ৰপি মেজারমেন্ট depends on two criteria
Number 1 is temperature. Temperature upon depend koribo. Temperature of the system and surrounding. System or surrounding or jitu temperature hoy, he temperature upon ki koribo depend. So asun baro kena dhar depend kore. Suppose etu eta ki tomar system eta ase. আৰু ইয়াতে এটা সিস্টেম আছে এই সিস্টেমটো ধৰা হ'ল তোমাৰ T1 10 ডিগ্ৰী সেলসিয়াস ৰাখিছা আৰু ইয়াত T2 20 ডিগ্ৰী সেলসিয়াস ৰাখিছা মানে T2 is greater than T1 এই সিস্টেমটো তোমাৰ কি টেম্পারেচারটো হাই কৰি ৰাখিছে এতিয়া সেম এমাউন্ট অফ আমি কি দিম হিট সাপ্লাই কৰিম সেম এমাউন্ট অফ হিট সাপ্লাই কৰিম হিট সাপ্লাই কৰোতে ইয়াতে ধৰিবা তোমাৰ কিমান হৈছে ডেল S2 পৰিমাণৰ কি হৈছে এন্ট্ৰপি চেঞ্জ হৈছে আৰু ইয়াতে তোমাৰ কিমান হৈছে ডেল S1 পৰিমাণৰ কি হৈছে এন্ট্ৰপি চেঞ্জ হৈছে সোৱাচোন বাৰু ইয়াতে গতিকে এক্সপেৰিমেন্ট কৰি দেখা গ'ল এই এনে ধৰণে যদি আমি চাওঁ তেনেহলে এক্সপেৰিমেন্ট কৰি দেখা গ'ল যদি T2 গ্ৰেটাৰ দেন কি হয় T1 হয় তেনেহলে আমি এক্সপেৰিমেন্ট কৰি পালো যে A entropy to মানে কি del S1 যেটো সিস্টেম কি আছে লো টেম্পারেচারত আছিল তার যেটো এন্ট্রপি চেঞ্জ হেতু কি হ'ব del S2 কি হ'ব বেছি বুজি পালা মানে আমি কি লিখিব পাৰো del S is inversely proportional to 1 by so কোনটা সিস্টেমৰ যেটো এন্ট্রপি চেঞ্জ হয় সেই এন্ট্রপি চেঞ্জ টু তাৰ টেম্পারেচাৰৰ ইনভার্সলি proportional ঠিক সেই ধৰে আৰু এটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰিব সেই ফ্যাক্টৰটো হৈছে heat exchange between system and surrounding system আৰু surroundingৰ মাজত কিমান পৰিমাণৰ heat exchange হৈছে তাৰ ওপৰত কি কৰিব তোমাৰ কোনটা সিস্টেমৰ এন্ট্ৰপি চেঞ্জ টু ডিপেন্ড কৰে হেতুৰ কাৰণে আমি কি কৰিম দুটা আমি কি কৰিম সিস্টেম কনসিডাৰ কৰিম এটো এটা সিস্টেম এইটো এটা সিস্টেম ইয়াতে আমি কি কৰিম দুইটা সিস্টেমৰ টেম্পারেচাৰটো ইয়াতেও 10 ডিগ্ৰী সেলসিয়াস ৰাখিছো ইয়াতেও আমি কিমান ৰাখিছো 10 ডিগ্ৰী সেলসিয়াস কি ৰাখিছো আমি দুইটাতে কি কৰিম T1 আৰু T2 এতে ইয়াতে আমি কি কৰিছো ধৰা হল বেলেগ বেলেগ হিট সাপ্লাই কৰিছো ইয়াতে Q1 ইয়াতে Q2 আৰু আমি কনসিডাৰেশন ৰাখিছো যে Q1 is greater than Q2 এই হিটটো কি ৰাখিছো আমি বেছিকে ৰাখিছো আৰু এই হিটটো আমি কমকে ৰাখিছো তেনেহলে এটো সিস্টেমৰ যেটো সিস্টেমত নেকি হিট আমি বেছি পৰিমাণে ৰাখিছো তাতে দেখা গ'ল যেটো তোমাৰ del S1 হ'ব আৰু ইয়াতে ধৰা হ'ল তোমাৰ এন্ট্ৰপি চেঞ্জ del S2 তেনে এক্সপেৰিমেন্ট কৰি দেখা গ'ল যে এইটো del S1 to সদায় কি হ'ব del S2 কে বেছি মানে যেটো সিস্টেমত আমি এমাউন্ট অফ হিট এক্সচেঞ্জ টু কি হৈছে বেছি হৈছে হেতু কি হ'ব তোমাৰ এন্ট্ৰপি চেঞ্জ টু কি হ'ব বেছি সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে del S is in directly proportional to amount of heat exchange between system and surrounding হয়নে সো এটুক যদি আমি 1 নম্বৰ বুলি কওঁ এটুক যদি আমি 2 নম্বৰ বুলি কওঁ তো 1 আৰু 2 পৰা আমি কি লিখিব পাৰো যে del S is equal to Q by T বুলি লিখিব পাৰো সো কোনটা সিস্টেমৰ বা কোনটা প্ৰসেসৰ যেটো তোমাৰ এন্ট্ৰপি চেঞ্জ এই এন্ট্ৰপি চেঞ্জটো এইটো ফৰ্মুলা দ্বাৰা এক্সপ্ৰেছ কৰা কি হ'ব heat exchange divided by temperature of the system and surrounding ঠিক আছে সো এইখিনি বস্তু তোমালোকে লিখি লোৱা ডেফিনিশন এইখিনি তাৰ পিছত তাৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন ইয়াৰ পিছত আমি কি চাম এই এন্ট্ৰপিৰ কিছুমান প্ৰপাৰ্টি আছে এই প্ৰপাৰ্টি বিলাক আমি আলোচনা কৰিম প্ৰথমতে আমি কি পঢ়িলো এন্ট্ৰপিৰ ডেফিনিশন পঢ়িলো মানে কোনটা সিস্টেমৰ এন্ট্ৰপি মানে কি হে এন্ট্ৰপি চেঞ্জ মানে কি এই বিষয়ে আমি পঢ়িলো মানে তাৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন আমি চাম
এতিয়া যেটো এন্ট্ৰপি প্ৰপাৰ্টিৰ কথা কৈছো যেটো থাৰ্মোডাইনামিক প্ৰপাৰ্টিৰ কথা আলোচনা কৰিছো তাৰ কিছুমান নিজস্ব কিছুমান কি আছে প্ৰপাৰ্টি আছে স্পেসিফিক প্ৰপাৰ্টি আছে কি প্ৰপাৰ্টি আছে চোৱা এই যেটো থাৰ্মোডাইনামিক প্ৰপাৰ্টি বা থাৰ্মোডাইনামিক আমি টাৰ্ম কৰিছো সেই টাৰ্মটো কিন্তু এটা ষ্টেট ফাংচন এই ফাংচনটো এটা ষ্টেট ফাংচন এই সিস্টেমটো যেটো ষ্টেটত আছে সেই ষ্টেটৰ ওপৰতহে ডিপেন্ড কৰিব যেটো পাথৰ মাজেৰে কোন এটা প্ৰসেছত যায় সেই পাথটোত কি নকৰে ডিপেন্ডেন্স নহয় সো লিখি থৈ আমি পাইছিলো নহয় ষ্টেট ফাংচন আৰু পাথ ফাংচন তাতে লিখি দিয়া ফাৰ্স্ট প্ৰপাৰ্টিটো এন্ট্ৰপি is a state function and so that is state of a system or what ki koribo depend koribo aru entropy to eta ki ami eta paisino noy extensive property aru intensive property entropy is extensive property the extensive property mane ki jibur thermodynamic property thermodynamic substance to massor upor dependent hoy bilakok ki boli koha hoy extensive property that is a mass dependent property বুঝি পালা যেহেতু এটা স্টেট ফাংশন মানে নহয় গতিকে স্টেট ফাংশন যদি কিহৰ ওপৰত ডিপেন্ড কৰিব স্টেট অফ এ সিস্টেমৰ ওপৰত ডিপেন্ড কৰিব গতিকে এন্ট্ৰপি আমি সদায় কিহত জোখো চেঞ্জ ইন দা এন্ট্ৰপি হিচাপে আমি জোখো কোনটা ইন এ প্ৰসেস বা কেমিক্যাল ৰিএকশন হেতু আমি কেনে ধৰণে জানো del s del s initial final minus s initial next আৰু এটা property চোৱা এই যেটো del s যিকোনো ৰিএকশনৰ কাৰণে সাপোজ তুমি এটা কি লিখিছা for reversible isothermal reaction process a del s to ki hobo tomar del s reversible ki hobo dai 0 kono eta system jodi for irreversible process or karone ako kuna system or jiman porimaner entropy change hoise hetu ako ki hobo greater than 0 মানে irreversible process or tomar entropy to hodai ki hoiথাকিব বাঢ়ি গৈ থাকিব হয়নে এই কথাটো তোমালোকে মনত ৰাখিবা 6 নম্বৰ at equilibrium কোন এটা সিস্টেম যদি কি থাকে তোমাৰ ইকুইলিব্ৰিয়ামত থাকে তেনেহলে তাৰ চেঞ্জ ইন দা এন্ট্ৰপি কিমান হ'ব 0 আকৌ এডিয়াবেটিক প্ৰসেসৰ for adiabatic processor কাৰণে তোমাৰ কি হ'ব del s to 0 হ'ব কিহৰ কাৰণে হয় চোৱাচোন adiabatic processes আমাৰ dq মানে heat exchange to কিমান সদায় 0 और del s মানে আমি কি লিখিব পাৰো dq divided by dt যেহেতু এটো 0 গতিকে del s to কি হৈ যাব তোমাৰ 0 বুজি পাইছা গতিকে এনে ধৰণে কেইটামান সাতটা প্ৰপাৰ্টিৰ কথা আমি আলোচনা কৰো এন্ট্ৰপি এতিয়া আমি কি কৰিম এইবিলাক লিখিছো না ৰিভাৰ্সিবল প্ৰসেসৰ কাৰণে del s 0 ইৰিভাৰ্সিবল কাৰণে greater than 0 হয় না ইকুইলিব্ৰিয়ামত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰসেসৰ কাৰণে চেঞ্জ ইন দা এন্ট্ৰপিটো কিমান হয় এই এন্ট্ৰপিটো কিমান হয় বিভিন্ন ধৰণৰ প্ৰসেসৰ কাৰণে সেইবিলাক আমি কি কৰিম এটা ডিৰাইভ কৰিছা ঠিক আছে গতিকে প্ৰথমতে তোমালোকে কি কৰা এই প্ৰপাৰ্টি কেটা লিখি লোৱা তাৰ পিছত আমি কি কৰিম বিভিন্ন ধৰণৰ থাৰ্মোডাইনামিক প্ৰসেস লম আৰু সেই প্ৰসেস বিলাকত কিমান পৰিমাণে এন্ট্ৰপি চেঞ্জ হৈছে সেইখিনি আমি চাম ঠিক আছে সেইখিনি So entropy আমি property কথা আলোচনা কৰি তাৰ definition কথা আলোচনা কৰিলো এতিয়া আমি কি কৰিম চোৱা
আমাক এতিয়া কিহৰ কাৰণে লাগিব এন্ট্ৰপি আমাক কিছুমান প্ৰসেছৰ কাৰণে উলিয়াব দিব পাৰে কেতিয়াবা তোমাক নিউমেৰিকেল দিব যে এইটো প্ৰসেছ এই প্ৰসেছটো কি হৈছে আইসোথাৰ্মেল প্ৰসেছ এটা গতিকে ইয়াত যদি এইটো প্যাৰামিটাৰ এইখিনি তেনেহলে তোমাৰ এন্ট্ৰপি চেঞ্জটো কিমান হ'ব সেই কথাটো তোমাক উলিয়াব দিব পাৰে গতিকে সেইটো কাৰণে তুমি কি জানিব লাগিব বিভিন্ন ধৰণৰ প্ৰসেছৰ কাৰণে যে এন্ট্ৰপি চেঞ্জ হয় তাৰ এক্সপ্ৰেছন বিলাক জানিব লাগিব সো ফাৰ্স্ট এন্ট্ৰপি চেঞ্জ আমি কি কাৰণে চাম ফৰ ৰিভাৰ্সিবল প্ৰসেছ ৰিভাৰ্সিবল প্ৰসেছ এটাৰ কাৰণে এন্ট্ৰপি কিমান চেঞ্জ হয় ধৰা সিস্টেম এটা আছে তোমাৰ এটা সিস্টেম এটা কনসিডাৰ কৰিছা ইয়াৰ টেম্পারেচার T ডিগ্ৰী সেলসিয়াস আৰু সাৰাউন্ডিংছৰ টেম্পারেচাৰ তুমি কি ধৰিছা T ডিগ্ৰী সেলসিয়াস ঠিক আছে তে ৰিভাৰ্সিবল ভাবে কি কৰিছা সিস্টেমে সাৰাউন্ডিংছৰ লগে কি কৰিছে Q পৰিমাণৰ উল্টা কথা সিস্টেমে সাৰাউন্ডিংছৰ পৰা কিমান পৰিমাণৰ হিট লৈ লৈছে Q পৰিমাণৰ হিট লৈ লৈছে মানে কি সিস্টেমে কিমান পৰিমাণৰ হিট লৈছে তোমাৰ Q পৰিমাণৰ হিট লৈছে সাৰাউন্ডিংছৰ সিস্টেমক কিমান দিছে Q পৰিমাণৰ হিট দি দিছে লেট at temperature T Q amount of heat is absorbed by system মানে কি পৰিমাণৰ হিট কি কৰিছে এবজর্ব কৰিছে গতিকে ডেল এস অফ দিস সিস্টেমৰ যিমান পৰিমাণৰ কিছে এন্ট্ৰপি চেঞ্জটো তোমাৰ কিমান হ'ব Q ডিভাইডেড বাই টেম্পারেচার কিমান আছে ঠিক সেইদৰে সাৰাউন্ডিংছৰ যেটো তোমাৰ এন্ট্ৰপি চেঞ্জ সেটো কিমান হ'ব -Q divided by T because surroundings releases Q amount of heat to system গতিকে Q টো কি কৰিছে ৰিলিজ কৰিছে টু সিস্টেম গতিকে মাইনাস এটা আগত আহিব হয়নে সো ডেল এস টোটাল তোমাৰ কিমান হ'ব ডেল এস সিস্টেম প্লাস del S surrounding so কিমান হ'ব Q by T minus Q by T so কিমান হ'ব 0 so কোনো এটা ৰিভাৰ্সিবল প্ৰসেছৰ কাৰণে এন্ট্ৰপি চেঞ্জটো কিমান হ'ব তোমাৰ 0 হয়নে এতিয়া আমি আকৌ কি চাম ইৰিভাৰ্সিবল প্ৰসেছৰ কাৰণে এটো লিখি লোৱা for irreversible process or karne entropy change kiman hobo sounds number ei duta ami ki korisu temperature to same rakhsilu kihor karne ei duta ki hol asle tomar reversible process hot asle hoy na etia ami ki sam irreversible process rakha irreversible process dhara hol system eta ase ki tomar T1 temperature ase system eta আৰু সাৰাউন্ডিং টু কি আছে তোমাৰ সাপোজ T2 টেম্পারেচার আছে ধৰা হল ইয়াৰ পৰা T1 গ্ৰেটাৰ দেন T2 মানে সিস্টেমৰ টেম্পারেচার টু কি হৈছে তোমাৰ বেছি গতে ইয়াৰ পৰা তোমাৰ কি হ'ব ইউনি ডাইৰেকশনালি ইৰিভাৰ্সিবল ভাবে কি হ'ব তোমাৰ হিট ফ্লো কৰি মানে কাৰণ হাই টেম্পারেচাৰ পৰা লো টেম্পারেচাৰ লৈকে কি হয় হিট ফ্লো হয় সাপোজ কিমান পৰিমাণৰ হিট ফ্লো হৈছে let temperature of system is T1 and temperature of surrounding is T2 T1 greater than T2 right? And Q amount of heat releases by system to surrounding irreversibly
ইৰিভাৰ্চিবলি কি কৰিছে এইখিনি পৰিমাণৰ হিট কি কৰিছে ৰিলিজ কৰিছে গতিকে তোমাৰ সিস্টেমৰ যেটো ডেল এস হ'ব এটো কিমান হ'ব কিউ পৰিমাণৰ হিট কিউ ডিভাইডেড বাই T1 সাৰাউন্ডিংছৰ কিমান হ'ব minus q divided by T2 হয়নে কাৰণ সাৰাউন্ডিংছৰ টেম্পাৰেচাৰ আমি বেলেগ কৰে সো টোটাল টো কিমান হ'ব এই দুটা প্লাস হ'ব হয়নে T1 q divided by T2 সো এটো যদি কমন লও তেনেহলে কিমান হ'ব তোমাৰ সৰি যেহেতু সিস্টেমৰ পৰা হিট ৰিলিজ হৈছে গতিকে ইয়াতে মাইনাস আহিব ইয়াতে প্লাস আহিব সো ইয়াতে মাইনাস ইয়াতে প্লাস হয় গতিকে T1 T2 সো T1 minus T2 সো এটো এটা কি হ'ব তোমাৰ পজিটিভ ফ্যাক্টৰ এটা হ'ব কিহৰ কাৰণে T1 greater than T2 বুলি আমি জানো হয় না নহয় গতিকে T1 minus T2 সদায় greater than 0 হ'ব যেটো এটো সদায় তোমাৰ 0 হ'ব গতিকে গোটেই প্যাৰামিটাৰটো কি হ'ব এটা পজিটিভ ফ্যাক্টৰ মানে ডেল এস টোটাল বা ইউনিভার্স বুলি কি ধৰিছো ইট ইজ greater than 0 হয় না টোটাল ইউনিভার্স বুলি কি ধৰিছো সিস্টেম আৰু সাৰাউন্ডিং লগ লাগিলে কি হয় তোমাৰ ইউনিভার্স হৈ যায় গতিকে এই যেটো এক্সপ্ৰেছন পালো আমি এই এক্সপ্ৰেছনটো তোমাৰ কি হ'ব সেকেন্ড ল অফ থাৰ্মোডাইনামিক্সৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন এই এক্সপ্ৰেছনটো কি তোমাৰ সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স হ'ব সো সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স কি কৈছিলে যে এটা ইৰিভাৰ্সিবল প্ৰসেছত যেটো তোমাৰ এন্ট্ৰপি চেঞ্জ হয় সেই এন্ট্ৰপি চেঞ্জটো সদায় বাঢ়ি গৈ থাকিব এই কন্টিনিউয়াসলি কি হৈ গৈ থাকিব ইনক্ৰিজেস হৈ গৈ থাকিব ঠিক আছে সো এইখিনি বস্তু তোমালোকে লিখি লোৱা ৰিভাৰ্সিবল আৰু ইৰিভাৰ্সিবল প্ৰসেছৰ কাৰণে কিমান পৰিমাণৰ এন্ট্ৰপি তোমাৰ চেঞ্জ হয় মানে এতিয়া আমি এন্ট্ৰপি চেঞ্জ ফৰ আইডিয়াল গেছ এটা যদি তোমাৰ কিবা এটা প্ৰসেছৰ মাজেৰে যায় ষ্টেট 1 ৰ পৰা ষ্টেট 2 লৈকে যায় তেনেহলে তাত কিমান পৰিমাণৰ এন্ট্ৰপি চেঞ্জ হ'ব হেতু আমি ডিটাৰমাইন কৰিম তে আইডিয়াল গেছ এটা বিভিন্ন ধৰণৰ কন্ডিশনৰ মাজেৰে যাব পাৰে হয়তো তাৰ প্ৰেছাৰটো কনস্ট্যান্ট থাকিব পাৰে হয়তো ভলিউমটো কনস্ট্যান্ট থাকিব পাৰে বা টেম্পাৰেচাৰটো কি হ'ব পাৰে তোমাৰ কনস্ট্যান্ট থাকিব পাৰে সো বিভিন্ন ধৰণৰ প্ৰসেছ থাকিব পাৰে তাৰে প্ৰথম প্ৰসেছটো আমি আলোচনা কৰিছো আইসোথার্মাল process the isothermal process মানে কি isothermal process মানে কি তার del T টু কি হ'ব তোমাৰ 0 অর্থাৎ T টেম্পারেচারটো সদায় কি থাকিব তোমাৰ কনস্ট্যান্ট সো isothermal processত যিমান পৰিমাণৰ হিট এক্সচেঞ্জ হয় এই হিটটো তোমাৰ কি হ'ব ওয়ার্ক ডানৰ সমান হ'ব আৰু এক isothermal processৰ যেটো ওয়ার্ক ডান হয় সেই ওয়ার্ক ডান পৰিমাণটো কিমান আছিল তোমাৰ nRT ln of V2 by V1 আসলে হয় না নহয় সো del s তোমাৰ কি হ'ব Q by T সো এইখিনি যদি আমাৰ কিমান হ'ব nR ln of V2 by V1 হয়নে সো del s কিমান হ'ব সো এই ln তো ই বেছত আছে ইয়াৰ 10 বেছত যদি আমি লৈ যাওঁ তেনেহলে কিমান হ'ব 2.303 nR log of V2 by V1 আৰু এটা কথা তোমালোকে জানানে ফৰ আইডিয়াল গ্যাস তুমি কি জানা P is inversely proportional to বয়সৰ সূত্ৰৰ কথা পঢ়িছিল আমি হয় না স্টেট অফ ম্যাটাৰ গতিকে এটো আমি কি লিখিম 2.303 nR log of P1 divided by so del s ফর্মুলা এটা পালা এইটো ফর্মুলা এইটো এটা মানে আইসোথার্মাল প্রসেসৰ কাৰণে হৈ গল এতিয়া আমি চাম কিহৰ কাৰণে বি আইসোকোৰিক প্ৰসেসৰ কাৰণে আইসোবাৰিক প্ৰসেস
আইসোবাৰিক প্ৰসেস মানে কি য'ত তোমাৰ প্ৰেসাৰটো কি হৈ থাকিব তোমাৰ কনস্ট্যান্ট হৈ থাকিব প্ৰেসাৰটো কি তোমাৰ কনস্ট্যান্ট যেহেতু প্ৰেসাৰটো কনস্ট্যান্ট সো প্ৰেসাৰ যদি কনস্ট্যান্ট হৈ যায় কোনো এটা প্ৰসেসত যিমান পৰিমাণে হিট এক্সচেঞ্জ হয় সেইটো আমি কি বুলি লিখিব পাৰো QP del H এনেকৈ লিখিব পাৰো if this is equal to NCP it is the molar heat capacity at constant pressure del T বুলি লিখিব পাৰো এনেকৈ লিখিব পাৰো হয় না সো del S টো আমি কি বুলি লিখিব পাৰিম QP divided by T বুলি লিখিব পাৰিম সো এইটোৰ পৰা আমি কিমান পাম এইফালে চোৱাচোন del S is equal to del S নহয় तो dq বুলি লিখা এটো ds সো ds ডিফারেন্সিয়াল ফর্মত লিখিছো আমি ncp dt divided by সো ইয়া ইন্টিগ্রেশন কৰিলে s পাবা হয় না নহয় সো ncp ওলাই হ'ব ইন্টিগ্রেশন dt by so temperature T1 or T2 लिखा लिमिट धरा so NCP ln of T2 by T1 হব এইটো এটা পাইব ইয়াক যদি আমি কি লিখো n লগত লিখো 2.303 NCP log of T2 by T1 at constant pressure. Are? এতিয়া আকৌ চোৱা তিনি নম্বৰ হ'ব ভলিউমটো যদি আমি কি ৰাখো কনস্ট্যান্ট ৰাখো তেতিয়া কি হ'ব চোৱাচোন বাৰু যদি ভলিউমটো কি হৈ থাকে কনস্ট্যান্ট হৈ যায় তাক আমি কি বুলি কম আইসোপৰিক প্ৰসেস ইয়াত কি হ'ব ভলিউম কনস্ট্যান্ট ভলিউমটো যদি কনস্ট্যান্ট হৈ থাকে তেনে QV কিমান চেঞ্জ ইন দা ইন্টারনাল এনার্জি সো এটোক আমি কি NCV dt বুলি লিখিব পাৰো হয়নে নহয় সো del S আমাৰ কি হ'ব ইয়াতে তোমাৰ এটো যদি আগৰ দিশাকে ক্যালকুলেশন কৰো তেনে আমি কিমান পাম NCV ln of T2 by T1 বুঝি পালা এইখিনি পাব তো CV টো কি তোমাৰ মোলার হিট ক্যাপাসিটি এট কনস্ট্যান্ট হলো সো del S টো যদি আমি লগত লৈ যাও 2.303 10 বেস লগত NCV log of T2 by T1 মানে এইটো সো পালো আমি এই তিনিটা প্ৰসেসৰ তোমালোকে এক্সপ্ৰেশন কেটা লিখি থৈ দিয়া ইয়াৰ পিছত আৰু কেটামান আছে হেটাও লিখিব লাগিব আগতে কেটা লিখি লোৱাচোন এতিয়া আমি আইডিয়াল গ্যাসৰ এনেকুৱা এটা চেঞ্জ এটা ধৰিম য'ত তোমাৰ কি হৈ থাকিব T আৰু V কি হৈ থাকিব ভেৰিয়েবল হৈ আছে এই দুটা কি হৈছে তোমাৰ চেঞ্জ হৈ আছে তেনেহলে আমি ইয়াৰ যিটো del S হয়তো আমি কেনেকৈ লিখিম চোৱাচোন বাৰু NCV ln of T2 by T1 plus NR ln of V2 divided by V1 বুঝি পাইছা আকৌ যদি P আৰু T2 যদি কি হৈ থাকে তোমাৰ ভেৰিয়েবল হৈ থাকে দুটা ভেৰিয়েবলস লৈছো সো del S কিমান হ'ব তোমাৰ NCP ln of T2 by T1 NR ln of V2 by P1 divided by P2 এইটো এক্সপ্ৰেশন এটা মনত ৰাখিবা তোমালোকে এতিয়া আমি কি চাম মিক্সিং অফ টু গ্যাস ধৰা হল তোমাৰ N1 মোলৰ গ্যাস A এটা গ্যাস লৈছা it mixes with N2 moles of gas
তেনেহলে এই মিক্সিংত তোমাৰ কিমান পৰিমাণৰ এন্ট্ৰপি চেঞ্জ হ'ব সো del s is equal to এটো কিমান হ'ব -2.303 r ঠিক আছে ফৰ্মুলাটো মনত ৰাখিবা এটো এক্সপ্ৰেছন তোমাৰ ডিৰাইভ কৰিব নালাগে n1 ln of x1 x1 মানে কি মই কৈ দিম বাৰু n2 ln of x2 ইয়াত x1 মানে কি মোল ফ্র্যাকশন of a so n1 divided by n1 plus n2 so x2 etu eta mole fraction so n2 divided by n1 plus n2 ebla mole concept ma পঢ়াই দিছো mole fraction মানে so del s per mole যদি আমি কি কৰিব বিচাৰো ক্যালকুলেট কৰিব বিচাৰো তেনেহলে ইয়াৰ কাৰণে ফৰ্মুলা এটা আছে 2.303 r ইয়াতে n1 আছে নহয় ইয়াতে x1 ln of x1 x2 ln of x2 এই দুটা ফৰ্মুলা লিখিবা হলো হৈ গল এতিয়া এন্ট্ৰপি চেঞ্জ আমি কিহত চাম ইন এটা আগতে লিখিবা বেলেগ এটা একেবাৰে লিখিম সো এতিয়া আমি কি চাম 4 নম্বৰ চাম 3 নম্বৰ হৈ গল এন্ট্ৰপি চেঞ্জ ইন ফেজ ট্ৰানজিশন entropy changes in phase transition কোনা এটা সাবস্টেন্স যেটা ফেজ ট্রান্সফরমেশন বা ফেজ ট্রানজিশনৰ মাজেৰে যায় তেতিয়া কিমান পৰিমাণৰ এন্ট্ৰপি চেঞ্জ হয় সাপোজ তুমি কি ধৰিছা সলিড এটা লৈছা এই সলিডটো তোমাৰ কি হলকে গৈছে লিকুইডলৈকে কি হৈছে ট্রান্সফরমেশন যেটো টেম্পারেচাৰত এই ট্রান্সফরমেশন হৈছে সেই ট্রান্সফরমেশন টেম্পারেচাৰটো আমি কি বুলি কম মেল্টিং পইণ্ট বুলি কম আর যিমান পৰিমাণৰ হিট ই লৈ লব এই হিটটো আমি কি বুলি কম এই হিটটো এটো প্ৰসেসটো কি বুলি কয় ফিউশন প্ৰসেস বুলি কয় এটো কি বুলি কয় ফিউশন that will be equal to the entropy change in the fusion process so del s is equal to del h of fusion divided by melting point of this substance হয় না এনেকে লিখিব পাৰো ঠিক এইদৰে এটা সাবস্টেন্স যদি তোমাৰ কি হয় সাপোজ এটা সাবস্টেন্স লৈছা কি কি হৈছে লিকুইডৰ পৰা কিহলৈকে ট্ৰান্সফৰ্ম হৈছে ভেপাৰলৈকে বা গ্যাসলৈকে ট্ৰান্সফৰ্ম এই প্ৰসেসটো কি বুলি কয় তোমাৰ ভেপৰাইজেশন হোৱা বুলি কয় কি প্ৰসেস হোৱা বুলি কয় ভেপৰাইজেশন হোৱা বুলি সো ভেপৰাইজেশন কেতিয়া হ'ব কোন এটা সাবস্টেন্স যেতিয়া হি বয়লিং পইণ্ট পানী যেতিয়া আমি 100 ডিগ্ৰী সেলসিয়াস লৈকে উতলা তেতিয়া হি কি হ'ব লিকুইডৰ পৰা বয়ল হ'ব ভেপাৰলৈকে যাব সো এই প্ৰসেসটো কি বুলি কোৱা হয় ভেপৰাইজেশন সো এই প্ৰসেসটো তোমাৰ যেটো টেম্পারেচাৰ জড়িত হৈ থাকিব এটো আমি বয়লিং পইণ্ট অফ দি সাবস্টেন্স বুলি কওঁ সো যিমান পৰিমাণৰ কিউ ইয়াতে তোমাৰ কি হ'ব ৰিলেটেড হৈ থাকিব কিমান পৰিমাণৰ কিউ এবজৰ্ব কৰি ল'ব that amount of Q is known as the enthalpy change in the vaporization হয় সো del s কিমান হ'ব তোমাৰ Q divided by T Q vaporization divided by T so del H vaporization divided by T এটো কি হ'ব তোমাৰ boiling point of the substance so আৰু এটা process এটা আছে এটো আমি sublimation বুলি কয় কি বুলি কয় sublimation process sublimation process মানে কি কোনটা বস্তু ডাইৰেক্ট সলিড ষ্টেটৰ পৰা কি হয় কি যা গেছিয়াছ ষ্টেটলৈকে যায় তেনেকুৱা ধৰণৰ প্ৰসেসক কি বুলি কোৱা হয় সাবলিমেশন হোৱা বুলি কয় সো সাবলিমেশন প্ৰসেসত তোমাৰ এটো তোমাৰ ভেপৰাইজেশন এটো ফিউশন বুলি ক'ব এই সাবলিমেশন প্ৰসেসত যিমান পৰিমাণৰ এন্ট্ৰপি চেঞ্জ হ'ব এটো কি বুলি কওঁ আমি del hf of sublimation divided by temperature at which sublimation হৈ গল সো এইটা তোমালোকে লিখি লবা ইয়াৰ লগে লগে সো এটা a b b এটা a b c বুলি দিয়া a b হ'ব সো এইটা আসলে তোমালোকৰ এন্ট্ৰপিৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰসেসৰ কাৰণে যেটো এন্ট্ৰপি চেঞ্জ হয় সেই এন্ট্ৰপি চেঞ্জৰ এক্সপ্ৰেছন হৈ গল
সো ইয়াৰ পিছত আমি কি কৰিম সেকেন্ড ল আৰু থাৰ্ড ল এটা আমি পঢ়িম So entropy কথা হৈ গল entropy লগতে জড়িত কৰি পেলাই মই তোমালোকৰ থাৰ্মোডাইনামিক্সৰ সেকেন্ড লটো আৰু থাৰ্ড লটো এটো লেকচাৰতে তোমালোকক কভাৰ কৰিম বুজিছা তেতিয়া তোমালোকৰ সহজ হ'ব এন্ট্ৰপিৰ ওপৰতে এই দুটা ল সো ইয়াতে কি কৈছিলে সেকেন্ড ল মতে সো ফাৰ্স্ট ল কি কৈছিলে যে টোটাল এনাৰ্জি অফ দি ইউনিভাৰ্স ইজ কনস্ট্যান্ট হয়নে ফাৰ্স্ট ল মতে কি কৈছিলে চোৱাচোন অকমান চাই লও ফাৰ্স্ট ল মতে কি কৈছিলে যে টোটাল এনাৰ্জি অফ ইউনিভাৰ্স ইজ কনস্ট্যান্ট বুলি কৈছিলে সেকেন্ড ল কি কৈছে কিন্তু এই ফাৰ্স্ট লটোৰ লিমিটেশন কি আছিল যে হিট টু বা এনাৰ্জিৰ ফ্লো টু কোন ফালে হ'ব এই কথাটো ফাৰ্স্ট ল কি কৰিব পৰা আছিল তোমাৰ এক্সপ্লেইন কৰিব পৰা আছিল সো সেই বস্তুটো কি এক্সপ্লেইন কৰিছিলে সেকেন্ড ল সেকেন্ড ল কৈছিলে যে নেচাৰত হোৱা যিকোনো ধৰণৰ নেচাৰেল স্পন্টেনিয়াস ৰিঅ্যাকশন বিলাক কি হ'ব স্পন্টেনিয়াস ইৰিভাৰ্সিবল ৰিঅ্যাকশন বিলাক তোমাৰ কি হ'ব spontaneous reaction বিলাক কি হ'ব তোমাৰ irreversible আৰু এই irreversible processত যেটো হিটৰ এক্সচেঞ্জ হয় সেই হিট এক্সচেঞ্জটো তোমাৰ কোৰ পৰা হাই টেম্পাৰেচাৰৰ পৰা লো টেম্পাৰেচাৰলৈকে হ'ব বুলি কৈছে এটো এনাৰ্জিৰ ফ্লো বুলি কৈছে সেকেন্ড ল মতে আৰু সেকেন্ড ল মতে কৈছিলে এই যেটো নেচাৰেল স্পন্টেনিয়াস irreversible process এই processটো যেটো চেঞ্জ ইন দা এন্ট্ৰপি হয় এই এন্ট্ৰপিটো সদায় বাঢ়ি গৈ থাকে এটো সদায় এটা পজিটিভ ফ্যাক্টৰ আৰু ই সদায় কিপস অন ইনক্ৰিজিং হয়নে সো এইখিনি কথাই তোমালোকক সেকেন্ড ল মতে কৈছিল তো বুজি পাইছাই চাগে মই সেকেন্ড লৰ ষ্টেটমেন্টটো লিখি দিছো বাৰু চোৱা বিভিন্ন কিতাপত বিভিন্ন ধৰণে সেকেন্ড লটো লিখা আছে সো লিখাছোন সেকেন্ড ল gives us the information about the direction of energy flow and it stated that the entropy change is natural spontaneous irreversible process is increasing হয়নে কি হ'ব increase and tends to a maximum value হয়নে so del s irreversible process of universe is greater than 0 আৰু ইয়াত ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো মই তোমালোকক এটা ইউনিভাৰ্সাল প্ৰসেছৰ কাৰণে del s টো উলিয়াইছিলো তাত উলিয়াই গলে মই দেখুৱাই দিছো হয়নে সো এখিনি সেকেন্ড ল ষ্টেটমেন্টটো এখিনি লিখিলে হৈ যাব আৰু বহুত কথা লিখা আছে সেকেন্ড ল ইমান জানিব নালাগে তোমালোক ঠিক আছে সেকেন্ড ল মানে তোমালোকে এটা আৰু এটা কথা লিখিব পাৰে এটা ষ্টাৰ চিন দি লিখি থৈ দিয়াছোন সেকেন্ড ল মানে কি কৈছিলে যে del s q divided by t সো ইয়াক আমি কি বুলি লিখিব পাৰো ds dq by dt বুলি লিখিব পাৰো সো q tds বুলি লিখিব পাৰো হয়নে নহয় সো এটো সেকেন্ড ল মতে আমি এখিনি পাইছিলো হয়নে সো ফাৰ্স্ট ল মতে আমি কি পাইছিলো এটো ফাৰ্স্ট ল মতে কি পাইছিলো কোটা সিস্টেমত যদি আমি কি কৰো q পৰিমাণৰ dq পৰিমাণৰ কি দিও হিট দিও তেনেহলে এই সাৰাংশত সাপোজ gw পৰিমাণৰ কি কৰিছে ওয়ার্ক ডান কৰিছে আৰু ইয়াৰ du পৰিমাণৰ কি হৈছে ইন্টাৰনাল এনাৰ্জি চেঞ্জ হৈছে তেনেহলে আমি কি লিখিব পাৰো dq dw du so dw ঠাই pdv du এনেকে আৰু dq ঠাইত আমি কি ফাৰ্স্ট ল পৰা কি লিখিব পাৰো আমি
सेकेंड लॉ पर आमी की लिखिब पारो TdS বুলি লিখিব হয়নে সো এই এক্সপ্ৰেছনটো আমি ফাৰ্স্ট ল আৰু সেকেন্ড ল পৰা লিখিব পাৰো এটো কেতিয়াবা তোমালোক ইউজ কৰিব লাগিব পাৰে সো সেকেন্ড লটো হৈ গল এতিয়া আমি এসো এন্ট্ৰপিৰ লগতে জড়িত থাৰ্মোডাইনামিক্সৰ থাৰ্ড ল thermodynamics থাৰ্ড ল অফ থাৰ্মোডাইনামিক্স কৈছিলে কোনো এটা যদি আমি কি কৰো সাবস্টেন্স এটা কনসিডার কৰো একেবাৰে পিওর ক্রিস্টালাইন সাবস্টেন্স এটা crystalline perfectly crystalline substance crystalline solid এটা যদি আমি কি করব কনসিডার এটা পিওর পারফেক্টলি ক্রিস্টালাইন সলিড মানে কি ইয়াত কি দেব লেটিস হিসাবে থাকিব হয় না নয় সলিড গুলা কি হৈ থাকে তোমাৰ লেটিস পয়েন্ট থাকে এটা হয় না নয় ইয়াৰ যিবিলাক পার্টিকল থাকিব সেইগুলা খুব অ্যারেঞ্জ হৈ থাকিব প্রপারলি কি হৈ থাকিব তোমাৰ অ্যারেঞ্জ হৈ থাকিব প্রপার অ্যারেঞ্জমেন্ট থাকিব হয় না পারফেক্টলি ক্রিস্টালাইন ভিউ তাত কোনো ধৰণৰ কি না থাকে তোমাৰ এইটো মানে কি কোনো ধৰণৰ নো disorganization কোনো ধৰণৰ disorganization তোমাৰ না হয় যদি এনেকুৱা ধৰণৰ সাবস্টেন্স এটা কনসিডাৰ কৰো যাক আমি কি বুলি কৈছো ক্রিস্টালাইন পারফেক্ট মানে পারফেক্টলি ক্রিস্টালাইন যত তোমাৰ কি নাথাকে কোনো ধৰণৰ disorganization নাথাকে যদি আমি টেম্পারেচাৰটো একেবাৰে 0 কেলভিন ধৰো 0 কেলভিনত এনেকুৱা ধৰণৰ সাবস্টেন্সৰ যত নেকি তোমাৰ কোনো ধৰণৰ disorganization নাথাকে তেনেকুৱা ধৰণৰ সাবস্টেন্সৰ যেটো কি হয় এন্ট্ৰপি হয় সেই এন্ট্ৰপিটো সদায় কি তোমাৰ 0 হ'ব বুজি পাইছা সো থাৰ্ড ল থাৰ্মোডাইনামিক্স কি কৈছিলে এট 0 কেলভিন টেম্পারেচাৰ at 0 Kelvin temperature the entropy of perfectly crystalline solid is 0 এইটো থাৰ্ড লৰ স্টেটমেন্ট হয়নে কিহৰ কাৰণে 0 হয় তাত কোনো ধৰণৰ কি নাথাকে তোমাৰ ডিসঅর্গানাইজেশন বা ৰেন্ডমনেস নাই সো ৰেন্ডমনেস নাই যেহেতু তাৰ ডিগ্ৰী অফ ৰেন্ডমনেস কিমান হ'ব 0 হ'ব হয় সো এটুক আমি ম্যাথমেটিক্যালি কি বুলি লিখিব পাৰো 0 কেলভিন সো s টেন্ডস টু 0 এনেকে আমি ম্যাথমেটিক্যালি দেখাব পাৰো হয়নে সো ইয়াৰ পৰা এটা এক্সপ্ৰেছন এটা আছে মই কৰি দিছো বাৰু এক্সপ্ৰেছনটো so ds is equal to dq by dt so at constant pressure dq is equal to ncp dt বুলি আমি লিখো হয় so ds ncpt dt divided by t so ইয়াক যদি আমি ইন্টিগ্রেট কৰো t0 t1 so t1 t2 so 0 degree celsius 0 kelvin or পৰা ইয়াক কি হলকে হেৰি কৰা তুমি 0 kelvin or পৰা t kelvin লৈকে লোৱা 0 kelvin or পৰা t kelvin মানে সো এনেকুৱা ধৰণে যদি আমি লওঁ তেনেহলে আমি কি পাম চোৱাচোন বাৰু s at t degree celsius s at 0 kelvin ncp ln t হয়নে সো 0 kelvin 0 হৈ যাব লগে লগে সো এটু যেহেতু 0 এটা আমি কৈছে গতিকে আমি কি লিখিব পাৰো st কোনটা সাবস্টেন্সৰ t ডিগ্ৰী সেলসিয়াসৰ t ডিগ্ৰী t কেলভিনত তাৰ এন্ট্ৰপিটো কিমান হ'ব n c ln right so it is the entropy of a perfectly crystalline solid at
টি কেলভিন হয় বুজি পাইছানে এই এক্সপ্ৰেছন খিনি সো সেকেন্ড ল আৰু থাৰ্ড লটো তোমালোকে লিখিব একেবাৰে সিম্পল এইখিনি বস্তু ইয়াৰ পৰা কেতিয়াবা ক্যালকুলেশন আহিব পাৰে তোমালোকৰ সো এতিয়া এই ক্লাছটা একেবাৰে লাষ্ট পোৰশনলৈকে আহিছো এই লাষ্ট পোৰশন আমি একটা ফুল সেট টপিক এটা পঢ়াই দিম এটাৰ নাম কি ট্যাফিগ্ৰাফ হয়নে ট্যাফিগ্ৰাফ মানে বেলেগ একো নহয় কোনো এটা সাবস্টেন্সৰ जो चेंज इन द एंट्रोपी और टेम्परेचर মাজত দ্বাৰা আমি কি কৰো গ্ৰাফ এটা বহাও তেনেহলে এনেকুৱা ধৰণৰ গ্ৰাফ এটা পাওঁ এই গ্ৰাফটো ভালদৰে লক্ষ্য কৰা এইফালে আমি কি পাইছো চেঞ্জ ইন দা এন্ট্ৰোপি আৰু এইফালে কি পাইছো আমি টেম্পারেচার পাইছো হয়নে সো যিমানে টেম্পারেচার বঢ়াই গৈ থাকিম কোনো এটা সাবস্টেন্সৰ যেটো এন্ট্ৰোপি হয় সেই এন্ট্ৰোপিটো বাঢ়ি গৈ কিন্তু লক্ষ্য কৰা এট মেল্টিং পয়েন্ট যেটা তোমাৰ কি হৈছে ফিউশন হৈছে মানে সলিডৰ বা লিকুইড ষ্টেট আছে তেতিয়া সাডেন চেঞ্জ এটা পাইছা ঠিক আছে এট বয়লিং পয়েন্ট যেতিয়া ভেপৰাইজেশন হৈছে তেতিয়াও তুমি কি পাইছা এটা সাডেন চেঞ্জ পাইছা হয়নে এই চেঞ্জটো আমি কি দেখিব পাওঁ ইন কেস অফ del S versus del T graph so generally del S increases with temperature however there is a sudden change sudden increase in del S during phase transition that is fusion and vaporization of a substance হৈ গল সো এইখিনি বস্তু তোমালোকে এন্ট্ৰোপিৰ লগত জড়িত এইখিনি বস্তু আছে সেকেন্ড ল ফার্স্ট ল আৰু বিভিন্ন ধৰণৰ প্ৰসেছৰ লগত জড়িত এন্ট্ৰোপি চেঞ্জ হয়নে সো এইখিনি লিখি লোৱা ইয়াৰ পিছত মই ক্লাছটো সামৰিমে বাৰু সো হৈ গল ক্লাছটো অলপ দীঘলীয়া হ'ল বাৰু মই আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা একেবাৰে সিম্পল বস্তু হয়নে নহয় কিবা ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত গৈ পেলাই লিখিবা আৰু অকমান কিতাপখন তোমালোকে পঢ়িব ট্রাই কৰিবা ঠিক আছে এক্সাক্ট পয়েন্টবোৰ তোমালোকে কিতাপত নোপোৱা সেইকাৰণে মই পয়েন্ট ওয়াইজ ধুনিয়াকৈ তোমালোক ভাগ কৰি পেলাই এন্ট্ৰোপিটো আৰু সেকেন্ড ল থাৰ্ড ল পঢ়াই দিছো ঠিক আছে গতিকে ইয়াৰ পৰা তোমালোকে প্ৰবলেম বিলাক সলভ কৰিব ট্রাই কৰিবা হয়নে নহয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক পাবা নিটৰ লৈ পেলাই তাৰ পৰা কি কৰিবা নিউমেৰিকেল বিলাক সলভ কৰিব ট্রাই কৰিবা ঠিক আছে গতিকে আজিলৈকে এৰিছো এই ভিডিওটো এইখিনিতে আৰু যদি ভিডিওটো ভাল পালা তোমালোকে লাইক কৰি দিবা শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে so see you in the next class till then thank you